আপোনালোকে যিখিনি দেখিছে এয়া আমাৰ ঘৰতে মন্দিৰ বনাবলৈ এয়া খুঁটা পুতাৰ দিনা পূজা কৰা হৈছে। আজি 8 মে', কাইলৈ আমাৰ মন্দিৰ লোৱা হ'ব। গতিকে এই দুদিন আমি কি কৰিলোঁ আপোনালোকক তাকে দেখাওঁ বুলি ব্লগটো বনাইছোঁ। চাই থাকিব লাষ্টলৈকে। কাঁহৰ বাচন ধুবৰ কাৰণে আপোনালোকে এই পিতাম্বৰীটো ইউজ কৰিব পাৰে, বহুত ভাল হয়। কালিৰ কাৰণে আমি এয়া ভাঙৰ লাড়ু বনাবলৈ যোৰ-জাৰ কৰিছোঁ। আজি মে' 9 তাৰিখ, আমাৰ মন্দিৰ লোৱা দিন। গতিকে এয়া ৰাতিপুৱাৰ পৰিৱেশ, চবেই ব্যস্ত হৈ আছে কামত। দেখুৱাইছোঁ আপোনালোকক। এয়া 5 লিটাৰ গাখীৰ আহি পাইছে ঘোটা বনাবলৈ। শিৱ মন্দিৰটো লৈছে। এতিয়া মই খুঁটা বনাই আছোঁ। বাকী চাই থাকক কি কৰোঁ গোটেইখিনি।
গোটেইখিনি। এতিয়া মানুহ আহিছে, চাহ তাহ বনাই আছোঁ, চাহ তাহ দিওঁ। বাকীখিনি আপোনালোকে ভিডিঅ'খিনি চাই থাকক লাষ্টলৈকে, কেনেকুৱা পায় কমেণ্টত জনাই দিব। প্ৰসাদ দি আছে মা আৰু ওচৰৰ বৰমা এজনী। বলক চাওঁ। খোৱা হ'ল, প্ৰসাদ চবকে দিলোঁ। এতিয়া ভাতৰ যোগাৰ কৰিছোঁ, এতিয়া সকলোৱে ভাত খাম। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে। আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো আপোনালোকে চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।